বলক আজি ৰান্ধো ৰাজহাঁহৰ মাংসৰ লগত ৰঙালাও। সৰুতে প্ৰায় আমাক কোৱা হৈছিলে যে ৰাজহাঁহৰ মাংস পঢ়া শুনা ল'ৰা-ছোৱালীয়ে খাবলৈ নাপায়। কথাটো সত্য হয়নে বাৰু? লগতে ডায়লগ এটাও আছে, বোলে হবি তহঁতি পঢ়াত ধ্বংস, যদি তহঁতি খাও ৰাজহাঁহৰ মাংস। তাকে সত্য সত্য তিনি সত্য বুলি ভাবি কেতিয়াও নাখাওঁ। আজি সঁচাকৈ একদম লৰালি কালৰ কথা কিন্তু মনত পৰি গৈছে দেই। হাঁহৰ মাংসত ইমান এটা মছলাৰ প্ৰয়োজন নাই, যদিহে ভাল পৰিমাণে আপোনালোকে আদা নহৰু আৰু জলকীয়া ধুনীয়াকে খুন্দি দি দিয়ে। কিন্তু আজিকালি দিনত জানো মছলা নোহোৱাকৈ মানুহে খায়, সেইকাৰণে মোৰো উপায় নাই আৰু সেইবাবে এটা চিক্ৰেট ইনগ্ৰেডিয়েণ্ট দি মেলি মছলাটো বনালো আৰু আদা নহৰু জলকীয়া খুন্দাখিনি সৈতে ধুনীয়াকে মিক্স কৰি একদম ভাজি দিলো। এতিয়া ৰৈ কেতেকী বিনাই কৰি মেলি ধুনীয়াকে সিজালৈকে অলপমান কম চিমত ৰাখি দিছো। প্ৰায় 70% সিজাৰ পিছত পানী এড কৰি মেলি উতলাই ধুনীয়াকে অলপ পানীটো শুকুৱাই দিব। এটা কথা জানেনে, মই এতিয়াও ৰাজহাঁহৰ মাংস নাখাওঁ। পিছে আজিলৈ ইমানে। ভাল লাগিলে ভিডিঅ'টো লাইক কৰি দিব। বাই।